হেল্ল ফ্ৰেণ্ডছ, মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মই আহিছোঁ এয়া ইউনিভাৰ্চিটি, গুৱাহাটী ইউনিভাৰ্চিটি, আৰু ইয়াৰে ভিতৰৰ পৰিৱেশটো মই আপোনালোকক অকণমান দেখুৱাম। ইমান ভাল লাগে ইয়াৰে। আৰু এয়া মই এতিয়া ইউনিভাৰ্চিটিৰ গেটৰ ভিতৰত সোমালোঁ আৰু আপোনালোকক এৰিয়াটো যিমানখিনি পাৰোঁ দেখাই থাকিম আৰু গোটেই ডিপাৰ্টমেণ্টবোৰ যিমানখিনি দেখুৱাবলৈ মোৰ বাবে সম্ভৱ হয় চেষ্টা কৰি যাম। আৰু এয়া ইমান ধুনীয়া ধুনীয়া গছ আছে আৰু বহুত পুৰণি গছ ইয়াতে আছে, সেইবাবে পৰিৱেশটো বহুত ধুনীয়া আৰু ঠাণ্ডা হয়। এই জেগাখিনি খুব ঠাণ্ডা। গৰমৰ দিনত ইয়াতে আবেলি সময়ত মানুহবোৰে খোজকাঢ়িবৰ কাৰণে আহে। আছোঁ ভিতৰত বাৰু মই যোৱা নাই, কাৰণ ভিতৰত তেনেকৈ যোৱা এলাও নাই বাৰু। মই এনেই বাহিৰৰ পৰাই যিমানখিনি পাৰোঁ আপোনালোকক এনেদৰে দেখাই যাম। আৰু এইকেইডাল গছকেইডাল চাওকচোন, ইমান ধুনীয়া। আৰু এইখিনিতে লিখা আছে ইউনিভাৰ্চিটি বুলি, গুৱাহাটী ইউনিভাৰ্চিটি বুলি। আৰু এতিয়া আমি পাই গ'লোঁ গুৱাহাটী ইউনিভাৰ্চিটি, মানে মেইন গেটটো, গুৱাহাটী বিশ্ববিদ্যালয়খন, এইখন মেইন গেট। আৰু ইয়াৰে ভিতৰত যামগৈ এতিয়া। তাৰে সন্মুখৰ ফালে যিটো মানে ৰাস্তা আছে তালৈ গৈছোঁ, আৰু ইয়াতে কি আছে মই আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ। আৰু এয়া হৈছে বহুত পুৰণি কোৱাৰ্টাৰবোৰ, এনেকুৱা অৱস্থা হৈ আছে। কিন্তু ইয়াতে মানুহ আছে, মানুহ নাই বুলি ক'ব নোৱাৰে, মানুহ আছে, মই দেখিছোঁ এয়া। আৰু এইখন হৈছে এখন প্লেগ্ৰাউণ্ড, ইয়াতে খেলে। আৰু এইটো হৈছে পেঞ্চনাৰ ভৱন। আৰু এতিয়া আমি ওলাই আহিলোঁ সেই ৰাস্তাটোৰ পৰা, আহি আপোনালোকক আকৌ অকণমান আগৰ ফালে লৈ গ'লোঁ। আৰু এইটো এটা পুখুৰী আছে ইয়াতে, আৰু তাৰে কাষত এখন ডাঙৰ প্লেগ্ৰাউণ্ড আছে। তাত ল'ৰাবোৰে খেলিব পাৰে, খেলিও থাকে এয়া। আৰু কিবাকিবি প্ৰগ্ৰেমো হয় কেতিয়াবা, এনেকৈ খেল ধেমালি হ'লে মানুহখিনি বহুত ধুনীয়াকৈ ইয়াতে আহিব পাৰে। ঠাইখিনি বহুত চাফ চিকুণ হয়, অকণো লেতেৰা নাই, খুব ধুনীয়া চাফা হৈ থাকে। আৰু পৰিৱেশটো দেখিলেই আপোনাৰ কিবা এটা ভাল লাগি যায়, ইমান চাফ চিকুণ, খুব ডিচিপ্লিনকৈ ৰখা হয়। আৰু সেইফালে আছে ভূপেন হাজৰিকা সমাধিস্থল, আৰু এইখিনি লাষ্ট এইখিনি গেট, ইয়াতে এইটো সমাধিস্থল আছে। এইটো গেটৰ বাহিৰৰ ফালে, আৰু সেয়া জালুকবাৰী পৰে এইখিনিৰ পৰা। আৰু এইটো হৈছে ইউনিভাৰ্চিটি। এইখন হৈছে ইউনিভাৰ্চিটিৰ বাহিৰত, মানে গেটৰ বাহিৰ হৈ জালুকবাৰীত থকা ভূপেন হাজৰিকা সমাধিস্থল। এইখিনিতে ইউনিভাৰ্চিটিৰ গেটটো, সেইখিনিতে ইউনিভাৰ্চিটি শেষ হৈ গ'ল, মানে এৰিয়াটো। আৰু ইয়াৰ ভিতৰত এনেকুৱা পৰিৱেশ। আৰু এইবোৰো কোৱাৰ্টাৰ হয়, এইবোৰতো মানুহ আছে। এইখিনিতো বহুতকেইটা কোৱাৰ্টাৰ আছে, এনেদৰে মানুহবোৰ ইয়াতে থাকে। আৰু ইয়াতে এনেদৰে আবেলি সময়ত মানুহবোৰে চবে খোজকাঢ়ে, দৌৰে, ফুৰিবলৈ আহে। আৰু সেইবাবে ইয়াতে আচলতে গাড়ী চলাচল নিষেধ, বেছি গাড়ী ইয়াতে চলাচল হ'বলৈ নিদিয়ে, কাৰণ ছিকিউৰিটিবিলাকে তাৰ পাৰ্মিশ্যন লৈহে সোমাবলৈ দিয়ে এই এৰিয়াটোত। দুই এখন বাইক অহা যোৱা কৰি আছে, বা গাড়ী মাৰুতি এখন দুখন আহিছে, কিন্তু বেছিভাগ গাড়ী ইয়াতে সোমাবলৈ নিদিয়ে। এখন হৈছে ইউনিভাৰ্চিটিৰ আণ্ডাৰত থকা হস্পিটাল, আৰু এয়া সন্মুখৰ ভাগ, মই পিছফালেতো দেখাম বাৰু। আৰু এইটো হৈছে এটা পোষ্ট অফিচ, ইউনিভাৰ্চিটিৰ ভিতৰতে আছে, এৰিয়াটোৰ ভিতৰতে থকা পোষ্ট অফিচ। আৰু এটা তাৰে কাষতে থকা SBI ব্ৰাঞ্চ হৈছে এইটো এটা, SBI ব্ৰাঞ্চ আছে ইয়াতে এটা। ইয়াৰে মোৰ এটা বস্তু খুব ভাল লগা, ইয়াতে গোটেই এৰিয়াটোত ধুনীয়াকৈ চাইনবোৰ্ড লগোৱা আছে, ন' পাৰ্কিং হওক বা ৰেগিঙক লৈ হওক বা অন্য কিবাকিবি
হওক ধুনীয়াকৈ ছাইনবোৰ্ডবোৰ লগোৱা আছে গোটেই এৰিয়াটোতে আছে আৰু ইয়াতে ডাষ্টবিনবোৰ গোটেই এৰিয়াটোত ধুনীয়াকৈ ৰখা হৈছে সেইটো এটা খুব ধুনীয়া মানে ভাল লগা আৰু সেইবাবে এয়া দেখিছেনে ধুনীয়াকৈ ডাষ্টবিনবোৰ ৰখা হৈছে সেইবাবে গোটেই এৰিয়াটোত চাফা হৈ থাকে আৰু এতিয়া আপোনালোকক মেইন গুৱাহাটী বিশ্ববিদ্যালয়ৰ ভিতৰৰ ফালে লৈ গ'লোঁ গেটৰ আৰু এয়া গেটৰ ভিতৰত সোমাই ইয়াতে গণিত বিভাগ আছে আৰু আইডল ইউনিভাৰ্চিটিখন আছে ইয়াতে এয়া দেখিছেনে তাৰপিছত অকণমান আগুৱাই গৈ তাত আছে এয়া হোষ্টেলবিলাক আৰু ল'ৰাবোৰে এনেদৰে খেলি আছে এখন হোষ্টেল আৰু তাৰ পাছত এয়া যোগাযোগ আৰু সাংবাদিকতা বিভাগ পালোঁ আমি তাৰপিছত অকণমান আকৌ গৈয়ে ধুনীয়াকৈ হোষ্টেলবোৰ আছে খুব ধুনীয়া দেখিবলৈ ইয়াতে বহুত কেইখন বইজ হোষ্টেল আছে এইকেইখন আচলতে বইজ হোষ্টেল হয় আৰু অকণমান আগলৈ গ'লে আমি গাৰ্লছৰ হোষ্টেল পাম মই আপোনালোকক দেখাই আছোঁ এইখিনি বইজ হোষ্টেল এইখন হৈছে হস্পিটেলখন যিখন মই আপোনালোকক অকণমান আগতে সন্মুখৰ ফালে দেখাইছিলোঁ এইটো হৈছে হস্পিটেলখনৰ পিছফালটো আৰু এইখন হস্পিটেল আৰু এইখন হৈছে গাৰ্লছ হোষ্টেল মানে ইউনিভাৰ্চিটি গাৰ্লছ হোষ্টেল আৰু এইবোৰ হৈছে পুৰণা কোৱাৰ্টাৰবোৰ ভাঙি এয়া নতুনকৈ কোৱাৰ্টাৰ বনোৱা হৈছে বিল্ডিংটো খুব ধুনীয়া আছিলে আৰু তাত মানুহ আছে আৰু এই পুখুৰীটোত চাওকচোন ইমান ধুনীয়াকৈ পদুমবোৰ ফুলি আছে আৰু এয়া গাৰ্লছ হোষ্টেলৰ সন্মুখৰ পুখুৰী হয় তাত ধুনীয়াকৈ ফুলি আছে পদুম ফুলবিলাক আৰু ইয়াতে চাওকচোন ইমানখিনি গছ গছনি আছে জংঘল যেন পায় খুব জংঘলৰে ভৰি থকা যেন পায় আৰু খুব ধুনীয়া ঠাণ্ডা হৈ আছে ইয়াতে আৰু এয়া গাৰ্লছ হোষ্টেলৰে অকণমান আকৌ এটা অংশ আৰু এইবোৰ হৈছে কোৱাৰ্টাৰবোৰ প্ৰফেচাৰ কোৱাৰ্টাৰবোৰ ইয়াতে থাকে প্ৰফেচাৰ কোৱাৰ্টাৰবিলাক আছে মানুহবোৰ আছে ইয়াতে আৰু এইখিনি পাৰ হৈ তাত এখন স্কুল আছে গুৱাহাটী ইউনিভাৰ্চিটিৰ আণ্ডাৰত থকা আচলতে এখন নহয় দুখন স্কুল আছে ইয়াতে এখন হৈছে ইংলিছ ছেকশ্যন এইখন হৈছে ইংলিছ ছেকশ্যন আৰু এখন অসমীয়া ছেকশ্যন আছে গুৱাহাটী ইউনিভাৰ্চিটি মডেল হাই স্কুল আৰু এইখন ইংলিছ ছেকশ্যন এইখন হৈছে অসমীয়া ছেকশ্যনখনত মই সৰুৰ পৰা ইয়াতে পঢ়িছোঁ আৰু এইখনত পঢ়িয়ে মই এইখনত মেট্ৰিক দিছোঁ বহুত স্মৃতি জড়িত হৈ আছে সৰুৰে পৰা এখন স্কুলত পঢ়িছোঁ ভাল লাগে যেতিয়া নিজৰ স্কুলখন পুনৰ দেখা পাওঁ বহুত আৱেগিক হৈ পৰা যায় এই এৰিয়াটোত আহিলে মনটো বহুত বেলেগ হৈ যায় আৰু এইখনত সৰুৰ পৰা পঢ়িছোঁ যিহেতু বিভিন্ন ধৰণৰ স্মৃতি জড়িত হৈ আছে সেইবোৰ মনত পৰি গ'ল অহাৰ লগে লগে ভিতৰত বাৰু এতিয়া সোমাবলৈ নিদিয়ে তলা লগোৱা আছে আৰু বাহিৰৰ পৰাই নিজৰ স্কুলখন পুনৰবাৰ চালোঁ খুব মনটো ভাল লাগি গ'ল আৰু একেলগে পঢ়া সেই বন্ধু বান্ধৱীখিনি আৰু শিক্ষকসকল সকলোৰে মনত পৰি গ'ল খুব ভাল লগা এটা স্মৃতি সেইখিনি পাৰ হৈ আহিলোঁ আহি এয়া আমি যেতিয়া স্কুলত আহিছিলোঁ এই ৰাস্তাটোৰে এনেদৰে খোজকাঢ়ি আহিছিলোঁ সেইবোৰ মনত পৰিল খুব ভাল লাগিল আৰু ইয়াতে বহুত স্মৃতি আছে এনেদৰে এই ৰাস্তাটোৰে আহোঁতে আমি বহুত বান্দৰ পাইছিলোঁ বান্দৰ বহুত থাকে আৰু ডাঙৰ ডাঙৰ গছ আছে ডাঙৰ গছবিলাকত বান্দৰবোৰ আছিলে খুব মানে ভাল লগা ৰাস্তা আৰু এইবোৰ কোৱাৰ্টাৰ খুব ধুনীয়া জেগা হয় প্লেচটো খুব ধুনীয়া হয় কেতিয়াবা আহি চাব আপোনালোকে মনটো খুব ভাল পাব আহিলে এনেদৰে আৰু সেই ৰাস্তাটোৰে অকণমান গৈয়ে এইটো ফিচিৰ কোৱাৰ্টাৰ পায় আৰু এই কোৱাৰ্টাৰটোৰ ভিতৰত আচলতে একো দেখাব পৰা নাযায় কাৰণ খুব ওখকৈ ৱালখন দিয়া আছে আৰু এনেদৰে আমি বাহিৰে গোটেইখিনি আপোনালোকক মই যিমানখিনি পাৰোঁ দেখুৱাবলৈ চেষ্টা কৰি গৈছোঁ আৰু এই ঘৰটো পাৰ হৈয়ে ইউনিভাৰ্চিটি শেষ হৈ গ'ল মানে ইউনিভাৰ্চিটি এৰিয়াটো শেষ হৈ গ'ল তাৰপিছত সেই গেটটোৰ পৰা সেইফালে আকৌ বেলেগ এৰিয়া পৰে মানে সুন্দৰবৰী এৰিয়া পৰে আজিৰ যদি ভিডিঅ'টো আপোনালোকে ভাল পালে লাইক কমেণ্ট কৰিব আকৌ নেক্সট ভিডিঅ'ত লগ পাম আপোনালোকক